পাঞ্চনা বাইদেউ এয়া মঞ্চত উপস্থিত হৈছে আৰু আপোনালোকৰ পৰা এটি দীঘলীয়া হাত চাপৰি বিচাৰিছোঁ। আমি পৰে পৰে তেখেতক এই অনুষ্ঠানৰ এই সন্ধিয়াৰ সংগী হোৱাৰ কাৰণে আমি তেখেতক আদৰণি জনাব বিচাৰিছোঁ। ইয়াত উপস্থিত সমূহ আজিৰ বিষয়ববীয়াৰ লগতে উপস্থিত হোৱা ৰাইজ, আচলতে জুবিনদাৰ কাৰণে আমি কেতিয়াবা এনেধৰণে জুবিনদাৰ ছবিত মালা দি তলত ফুল আৰু চাকিৰে তেওঁক কেতিয়াবা সেৱা জনাম, সেয়া আমি কল্পনা কৰা নাছিলোঁ। কিন্তু এজাক ধুমুহা যোৱা দি এই মানুহজনক আমাৰ ওচৰৰ পৰা কাঢ়ি লৈ যোৱা হ'ল। আৰু কি কাৰণে এনেকুৱা এটা কাণ্ড হ'ল সেই কথাটোৰ উত্তৰ আমাক সকলোকে লাগে, আৰু যাৰ কাৰণে আজি আপোনালোক ইয়াত সকলোৱে উপস্থিত হৈছে। জুবিনদাই বিচৰা বৰ অসমখন আজি জল জল পট পট হৈ চাৰিওদিশে ওলাই আহিছে। তুমি মইৰ পৰা আমি হৈ পেলাই আমি চবেই ইয়াত উপস্থিত হৈছোঁ বিষয় এটাই, আমাক ন্যায় লাগে। আৰু সিদিনাখন এনেকুৱা কি হৈছিল, যিজন মানুহক জুই আৰু পানীৰ পৰা আঁতৰত ৰাখিব লাগে বুলি পেলাই বাৰে বাৰে ডক্তৰে সকীয়াই দিছিল, যিগৰাকী মানুহক সকীয়াই দিছিল সেইগৰাকী মানুহেই গৈ সাগৰত আগভাগে জাপ দি জুবিনদাক নমাই লৈ গ'ল। আৰু আমাৰ কলিজাৰ টুকুৰাটোক সিদিনাখন শেষ কৰি পেলালে। যা হওক, মোৰ ডাঙৰ ভাতৃ নাই, মোৰ দাদা নাছিল, গতিকে জুবিনদাক মই নিজৰ দাদা বুলি ভাবিছিলোঁ আৰু ভণ্টি হিচাপে সদায় এটা সুকীয়া স্থান দিছিল। আৰু কি ক'ম, আপোনালোকে এই জ্বলোৱা চাকি, আপোনালোকৰ এই মৰম হয়তো উঠলে নাযায়। জুবিনদাই দেখি আছে আৰু আমাৰ প্ৰতি সদায় সুদৃষ্টি ৰাখিব, আৰু অসমে নিশ্চয় ন্যায় পাব সেই ভৰসাতে আছোঁ। কিমান দিন ৰ'ব লাগে ক'ব নোৱাৰোঁ, কিন্তু আমাক জাষ্টিচ লাগে, সেইটোৱে কথা। আৰু জুবিনদাৰ যিখিনি আদৰ্শ, মই আপোনালোকক প্ৰণাম কৰি পেলাই এই কথাটো কৈছোঁ। জুবিনদাই গছ গছনি ভাল পায়, জুবিনদাৰ জীৱ জন্তুৰ প্ৰতি দয়াশীল, শ্ৰদ্ধাশীল। জুবিনদাই কিতাপ পঢ়ি ভাল পায়, জুবিনদাই আমাৰ ঘৰত থকা ভঁৰাল ভাল পায়, জুবিনদাই আমাৰ ঘৰত থকা তাঁতশালখন ভাল পায়। তেখেতৰ এই ভাল পোৱা কাম কথাখিনিক আমি ধৰি ৰাখিব নোৱাৰিমনে? তেখেতক আমি তেনেধৰণে জীয়াই ৰাখিব নোৱাৰিমনে? গতিকে মই আশা কৰোঁ, মই মোৰ জীৱন প্ৰক্ৰিয়া মই সলনি কৰিছোঁ। মই গছ ৰুম, জীৱ জন্তুৰ প্ৰতি মই দয়াশীল আগৰ পৰাই, গতিকে মই জীৱ জন্তুৰ প্ৰতি মই সদায় শ্ৰদ্ধাশীল। গতিকে আপোনালোকেও সেই একে আদৰ্শ ৰাখি পেলাই আগবাঢ়ক। সমাজত একো বিদ্বেষ নথকাকৈ এখন সুন্দৰ অসমীয়া সমাজ গঢ় লৈ উঠক। আপোনালোকে বিভিন্ন দল সংগঠন প্ৰতিষ্ঠানে মিলি পেলাই চাৰিওফালে গছ ৰোপণ কৰক। জুবিনদা তাতে জীয়াই থাকিব আৰু স্পন্দিত জুবিন হৈ পেলাই সেই গছখিনিয়ে আমাক প্ৰাণ দি থাকিব। মোৰ সেইটোৱে কামনা। কিতাপ পঢ়ক। গাঁৱত আগতে পুথিভঁৰাল আছিল, আজিকালি আমি দেখিব নাপাওঁ। যুৱ সংঘবিলাকে সেই পুথিভঁৰাল নিৰ্মাণ কৰক পুনৰ। সৰু সৰু উঠি অহা সেই চামটোক কিতাপৰ প্ৰতি সেই হাবিয়াসটো পুনৰবাৰ গঢ়াই দিয়ক, তেতিয়া জুবিনদাই ভাল পাব। জীৱ জন্তু, বনৰীয়া হাতী আহে, সদায় আমাৰ সংঘাত হয়। তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা কৰি খাদ্য বস্তু যোগান ধৰক, কিজানি তেওঁলোকেও আমাক মৰমৰ দৃষ্টিৰে চায়েই। গতিকে বিশেষ নকওঁ, কেৱল এইখিনিয়ে যে জুবিনদাই যি কাম কৰি ভাল পাইছিল। অসমীয়া চিনেমাৰ কাৰণে মোৰ আগত কৈছিল
যে এতিয়াৰ পৰা মই গান বেছি নেলিখোঁ, মই বেছি সুৰ নকৰোঁ, মই চিনেমাৰ কামত লাগিম এতিয়াৰ পৰা। মই কেৱল চিনেমা, অসমীয়া চিনেমা এদিন এনেকুৱা এটা যুগলৈ ৰূপান্তৰিত হ'ব য'ত কেৱল অসমীয়া 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 কেৱল অসমীয়া চিনেমাই মানুহে চাব। আৰু আজি সেইটো প্ৰমাণ হ'ল। ৰৈ ৰৈ বিনালে ছবিখন আজি আমাৰ মাজলৈকে এৰি দিয়া হ'ল, জুবিন দাৰ সপোন। আৰু আপোনালোকে প্ৰত্যেকেই চাই পেলাই জুবিন দাক শ্ৰদ্ধা জনাব বুলি মই জানো। সেয়াই আপোনালোকৰ প্ৰতি শ্ৰদ্ধা, মৰম আৰু অনুৰোধ। জুবিন দাই ভাল পোৱা কামখিনি এটলিষ্ট আমি কৰি যাম। গছ ৰোগ, গছ নাকাটিব। গতিকে মই মোৰ গছ ৰোপণৰ যাত্ৰাটো স্পন্দিত জুবিন হিচাপে মই আৰম্ভ কৰিব লৈছোঁ। আৰু খুব কম দিনৰ ভিতৰতে মই আৰম্ভ কৰিম। কোনোবাই মোক সহযোগ কৰিলে কৰিব পাৰে। মই আপোনালোকৰ ইয়ালৈকেও আহি পেলাই মই আপোনালোকৰ লগত লগ লাগিও মই গছ ৰুম। আৰু আপোনালোকে মোক মাতিব বিনা দ্বিধাই, য'ত জুবিন দাৰ কথা থাকে তাত মই আহিম। আৰু মোৰ আজি 2 দিন ধৰি আচলতে বহুত জ্বৰ, এতিয়াও মোৰ গাত জ্বৰ আছে। কিন্তু জুবিন দাৰ সেই হাতখন মোৰ মূৰৰ ওপৰত এতিয়াও আছে। আৰু সেইকাৰণে মই আজি আপোনালোকৰ সন্মুখত এতিয়া থিয় হৈ এনেকৈ ক'ব পাৰিছোঁ। গতিকে আপোনালোকে সদায় দিয়া সেই চাকি গছ জুবিন দাৰ কাৰণে দিয়ক। আমাক ন্যায় লাগে। যিজন মানুহক আমাৰ বুকুৰ পৰা কাঢ়ি লৈ গ'ল সেই পাষণ্ডকেইটাই, সেইকেইটা শাস্তি পাওক, সেয়াই কামনা কৰোঁ। আৰু বিশেষ একো নকওঁ, এইখিনিয়ে ক'লোঁ। আপোনালোকলৈকে আটাইলৈকে পুনৰবাৰ সেৱা। নমস্কাৰ।